বহুত দিনৰ ট্ৰেইনিঙৰ পিছত আজি মোক এটা মিছনত পঠালে। মিছন আছিল মেঘালয়ত আহি আজি আমি পালোঁ। তো মেঘালয়ত আহি আমি এটা এলিফেণ্ট ফলছ পালোঁ। এলিফেণ্ট মানে হৈছে হাতী, ফলছ মানে হৈছে বাগৰা। আপোনালোকে জানেই। মোক মোৰ বছে ক'লে যে মেঘালয়ত হাতী বাগৰি থাকে। কিয় বাগৰে? কাৰণ মেঘালয়ততো হাতী নাই। তেনেহ'লে তাতে হাতী ক'ৰ পৰা আহিল আৰু এই হাতীবোৰ কিয় বাগৰে? সেইকাৰণে মোক পঠালে এলিফেণ্ট ফলছলৈকে। যিহেতু মই এটা ছিক্ৰেট এজেণ্ট হয়, সেইকাৰণে মই সকলোবোৰ বস্তু ছিক্ৰেটলি চাব ধৰিলোঁ ক'ত কি হৈছে। মই বেছি দেৰি নকৰি মিছনটোত নামি পৰিলোঁ আৰু কাকো জানিব নিদিলোঁ যে মই এটা ছিক্ৰেট এজেণ্ট হয়। ফাইনেলি মই গৈ মোৰ গন্তব্যস্থান পালোঁ, মানে নিজৰ লোকেশ্যন পালোঁ। মোৰ লোকেশ্যনটোৰ পৰাই গোটেইখিনি মিছন চাই থাকিলোঁ ক'ত কি হৈছে আৰু একদম চোকা নজৰ ৰাখিলোঁ। ফাইনেলি মোৰ ছিক্ৰেট কেমেৰাত ধৰা পৰিল মোৰ কাষতে এটা লেডি এলিফেণ্ট আছে আৰু লেডি এলিফেণ্টটো বাগৰি যাব বুলি এটা দীঘল ৰছী আঁৰি দিয়া হৈছে। মই দেখিলোঁ যে লেডি এলিফেণ্টটো বেবী এলিফেণ্টৰ লগত ফটোশ্বুট কৰি আছে আৰু তেতিয়াই মোৰ মনত এটা প্ৰশ্ন উদয় হ'ল যে হস্তিৰো পিছলে পাওঁ, সজ্জনৰো বোৰে নাও। তেনে ঘটনা যাতে মোৰ লগত নঘটে, সেইকাৰণে মই ভাবিলোঁ যে মই ইয়াৰ পৰা ছাইড কাটাই ভাল। কাৰণ যদি এই লেডি এলিফেণ্ট শ্লিপ খাই মোৰ গাত পৰে, তেনেহ'লেতো মই চেপ্টা হৈ যাব লাগিব। ফাইনেলি মই মিছন এলিফেণ্ট ফল ইয়াতে এৰিলোঁ আৰু লেডি এলিফেণ্ট আৰু বেবী এলিফেণ্টক তাতে ফটোশ্বুট কৰি থাকিবলৈ দিলোঁ